নমস্কাৰ। আজি আপোনালোকলৈ মই এটা নতুন ৰেচিপি আকৌ লৈ আহিছোঁ আৰু এইটো হৈছে গজালি ওলোৱা বুট। এয়া চাওক, মই অলপ গজালি ওলোৱা বুট লৈ লৈছোঁ। এইখিনি মই ধুই ধুনীয়াকৈ লৈছোঁ আৰু এতিয়া এইখিনি চাটনি বনাম আৰু চাটনিৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হ'ব সেইখিনি মই গোটাই লৈছোঁ। এয়া চাওকচোন, এয়া এটা বিলাহী মই কাটি লৈছোঁ আৰু এয়া ৰচুন 10 ফুটামান দিছোঁ আৰু এইটো সৰু পিঁয়াজ এটা কাটি লৈছোঁ আৰু এয়া হৈছে জলকীয়া। জলকীয়া আপোনালোকে যিমানখিনি জ্বলা খায় সিমানেই ল'ব। মই জ্বলা হ'বৰ কাৰণে এইখিনি দিছোঁ, বেছি জ্বলা নহয় বাৰু হ'লেও। আৰু এয়া হৈছে নাৰিকল। নাৰিকল আপোনালোকে এনেকুৱা নাৰিকলো ল'ব পাৰে, ডাব নাৰিকলো ল'ব পাৰে। মই এটা সৰু এটুকুৰা ডাব নাৰিকল কাটি দিছোঁ আৰু ডাব নাৰিকল টুকুৰা এই বুটৰ চাটনিৰ লগত যদি দিয়ে নহয় খুব খাবলৈ সুন্দৰ হয়। আৰু এয়া হৈছে মান ধনিয়া। মান ধনিয়া অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া আন্দাজমতে নিমখ। গতিকে এইখিনি মই মিক্সিত দি দিম। এই বুটখিনি দি দিছোঁ আৰু ইয়াত গোটেইখিনি মই মিক্সিত দি পেলাই পিচি দিম। এইখিনি এতিয়া মই গোটেইখিনি ইয়াত দি দিলোঁ। ইয়াতে অকণমান পানী দিম, বেছি পানী নিদিব দেই। এইখিনি এতিয়া মই পিচি দিম। এয়া এইখিনি মই চাটনিখিনি পিচি ল'লোঁ। এয়া চাওক, খুব ধুনীয়াকৈ পিচ খাই গ'ল, খাবলৈও খুব ধুনীয়া হ'ব। বিশেষকৈ বুট আৰু গজালি ওলোৱা বুট আৰু নাৰিকল এনেকৈ দি বনালে খুব ধুনীয়া হয় খাবলৈ। এইখিনি মই ইয়াত কাঢ়ি দিম এতিয়া। এয়া চাওক এইখিনি, আৰু ইয়াত এতিয়া এটা বস্তু মই এড কৰি দিম। ইয়াত অকণমান নেমু ৰস দি দিম। এয়া চাওক, নেমু ৰস অকণ দি দিয়াৰ লগে লগে খাবলৈ আৰু ভাল হ'ব, টেষ্টি হ'ব। আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু চাটনিৰ প্ৰচেছটো মোক ক'বচোন। যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।